Red FM Love Story RJ Bahir Huide Super Hits 93.5 Red FM ot homo hogol weekend special program Red FM Love Story aru eta notun love story loi moi pahi akko ebar apunar kahsa piluhi আশা কৰো আপোনাৰ সপ্তাহটো ভালেই গ'ল সোহাগ প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰো এখন নতুন চিঠিৰে চিঠিখন পঠিয়াইছে চন্দন শইকীয়াই তিতাবৰ যোৰহাটৰ পৰা তেওঁ লিখিছে হাই পাহিবা মোৰ নাম চন্দন শইকীয়া মই বৰ্তমান হোটেল মেনেজমেন্টৰ ট্ৰেইনিং কমপ্লিট কৰিছো মোৰ ঘৰ যোৰহাট জিলাৰ তিতাবৰত জানেনে পাহিবা মই মোৰ ষ্টৰীটো বহুবাৰ আপোনালৈ পঠিয়াইছো তাইক সাৰপ্ৰাইজ দিম বুলি কিন্তু এফপিত দিয়া মেছেজবোৰ সিন নহল সেই কাৰণে আপোনালৈ এইবাৰ আমাৰ কাহিনীটো পোষ্ট কৰি পঠিয়ালো পাহিবা তাই আপোনালোকৰ ষ্টৰীবোৰ ৰেগুলাৰ শুনে আৰু প্ৰায় মোক কয় যদিহে আমাৰ ষ্টৰীটো ইয়াত পাব্লিছ হ'লহেঁতেন পাহিবা এই কথাটোৰ কাৰণে আজি তাইক সাৰপ্ৰাইজ দিয়াৰ কথা ভাবি মই আমাৰ ষ্টৰীটো শ্বেয়াৰ কৰিছো এটা কথা জানেনে বৰষুণ আৰু মোৰ বহুত ভাল সম্পৰ্ক সকলোৱে কয় বৰষুণে মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল আনন্দ যত হাৰ পাই উঠে প্ৰতিটো মোহনীয় ক্ষণ তাইৰ নাম এনিশা শইকীয়া তাইৰ ঘৰ তিতাবৰতে মই তেতিয়া ক্লাছ 12ত আৰু তাই 10th ষ্টেণ্ডাৰ্ড তাই আমাৰ ঢলৰ সত্ৰ এইচএছ স্কুলত কেৰিয়াৰ কাউন্সেলিং ৱৰ্কশ্বপ কৰিবলৈ আহিছিল মই আৰু মোৰ 4জন বন্ধুৱে ইয়াত অংশগ্ৰহণ কৰিছিলোঁ যেতিয়া আমাৰ ক্লাছবোৰ শেষ হৈছিল সিহঁতৰ ছোৱালীৰ গ্ৰুপটোৱে আমাক খুব ফলো কৰিছিল আমিও তাৰ ব্যতিক্ৰম নাছিলোঁ লাঞ্চৰ সময়ত আমি সিহঁতক খানা সাৰ্ভ কৰি সিহঁতক চাই আছিলোঁ তাৰে মাজৰ এজনী ছোৱালী মোৰ খুব ভাল লাগিছিল মোৰ বন্ধু নয়ন আৰু মিন্টুক বহুবাৰ তাইক কথাটো ক'বলৈ আৰু তাইৰ মোবাইল নম্বৰটো বিচাৰি পঠিয়ালোঁ সিহঁতে তাইক কথাটো ক'বলৈ ভয় কৰিলে আৰু আমাৰ প্ৰিন্সিপালে কথাবোৰ কেনেবাকে গম পাব বুলি মোৰো ক'বলৈ সাহ নহল তেনেকৈ আমাৰ ৱৰ্কশ্বপটোৰ 10টা দিন শেষ হ'বৰ হ'ল তাই সদায় চাওঁ আৰু চাই থাকিয়ে সন্তুষ্ট হওঁ মনত তাইৰ প্ৰতি থকা ভালপোৱা ভাৱটোৱে সদায় মোক আমনি কৰি থাকে শেষৰ দিনা মই নয়নক বহুত জোৰ কৰিলোঁ যাম ৰ কেলে কামুৰি আছো কামুৰি থকা নাই কেতিয়া যাবি তই গোটেই মাহে পাৰ হৈ গ'ল আজি চন্দন স্থান কাল পাত্ৰ কিছুমান কথা আছে কথা পাতি আছে দেখিছ নাই তই মই কেনেকে যাওঁ গ'লে তোৰ কাৰণে গ'লে গুচি গ'ল দেখোন এতিয়া কি কৰিবি তোক সুধিছো কি কৰিবি তই মোক কেলে সুধিছ এটা কাম কৰ চিৰঞ্জীৱক ফোন কৰ তাই বাইকখন লৈ আহিব দে তাইক আগত লগ কৰিম তাই ইয়াৰ পৰাহে গৈছে আগত পামতো আমি বেয়া নহ'ব ন এই চাৰিআলিৰ ওচৰতে ৰম ব'ল পাৰি ব'ল মই ফোন কৰিছোঁ তই তাক ফোন কৰ মই পটককৈ ড্ৰেছটো চেঞ্জ কৰি লওঁ ঘৰত গৈ মই বেয়া লাগিব ন ইমান বেয়াকৈ আছো জিন্সটো পিন্ধিলে হ'ব ব'ল মোৰ বেগত টি চাৰ্ট থাকিব যি পাওঁ পটককৈ পিন্ধি লওঁ ব'ল মোৰ তেতিয়া ভাল লাগিছিল আৰু একেটা সময়তে ভয়ো লাগিছিল চ' আজি আমি শুনিম চন্দন শইকীয়াৰ লাভ ষ্টৰী মোৰ প্ৰেমৰ সাক্ষী বৰষুণ যাক আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব পাৰে বাট প্লিজ ফেচবুকৰ মেছেজত গৈ ষ্টৰী শ্বেয়াৰ নকৰিব চিঠিৰ জৰিয়তেহে শ্বেয়াৰ কৰিব আৰু এড্ৰেছটি ফেচবুকত পাব মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আৰজে পাহি চাৰ্চ কৰিব ৰেড এফ এম আৰজে পাহি আৰু চিঠি লিখি পঠিয়াই দিব আপোনাৰ ষ্টৰীটি লগতে মোক ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত মই ইনষ্টাগ্ৰামত আছোঁ আৰজে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @আৰজে পাহি ৰেড এফ এম 93.5 ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ Bahir Hui Super Hits 93.5 Red FM ot মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো চন্দন শইকীয়াৰ লাভ ষ্টৰী মোৰ প্ৰেমৰ সাক্ষী বৰষুণ যাক আগলৈ তেওঁ লিখিছে কথামতে মই চিৰঞ্জীৱক ফোন কৰি আমাৰ প্লেনটোৰ কথা ক'লো জানে পাহিবা মই যেতিয়া কাপোৰ পিন্ধি ওলাই আহিবলৈ লৈছিলোঁ সেই সময়তে আহিছিল এজাক চিপচিপীয়া বৰষুণক আওকাণ কৰি আমি তাইক লগ কৰিবলৈ ওলালোঁ সেই সময়ত নয়নৰ এষাৰ কথাই মোৰ মনটো ভাল লগাই দিলে চলো লেটছ গো বল তই পাছত ইমান বৰষুণ কেনেকৈ যাওঁ ৰে বৰষুণ ডাঙৰ হ'লে ক'ৰবাত ৰৈ দিম ব'ল ঠিক আছে সেইটো হ'ব পিছে ঘৰটো চিনি নাপাওঁ ন ঘৰটো মই চিনি পাওঁ নহয়
ইয়াৰ ইমান উৎপাত কিয় হৈছে বৰষুণত তোৰ কি হৈছে বে মই তাইক লগ পাম মোৰ এক্সাইটমেণ্টটোৰ কথা মই গম পাইছোঁ তোৰ কি হ'ল লগৰজনী বেষ্ট ফ্ৰেণ্ডজনী এইবোৰ কৰি দিম নাপাম বল পাছা চাই ল'ম বল 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 লাহে লাহে বৰষুণ জাক বাঢ়ি আহিছিল তাহাঁতৰ চাইকেল চলাই অহা দলটো কোনটো ৰাস্তাত সোমালে পাত্তাই নাপালোঁ লগৰ এজনীক মাত্ৰ দেখিলোঁ কিন্তু তাইক আমি একো নুসুধিলোঁ বৰষুণৰ ফলত আমাৰ গাড়ী শ্লিপ হৈ আমি তিনিওটা পৰি গ'লোঁ বোকাৰে লুতুৰি পুতুৰি হৈ আমি ঘৰ ওলালোহি সেইদিনা মোৰ ঘৰত একেবাৰে মন বহা নাছিলে খাবলৈও মোৰ একেবাৰে মন নাছিল এনেকৈয়ে কেইবাদিনো গ'লগৈ এদিন তাইৰ ক্লাছমেট এজনীৰ পৰা নয়নে তাইৰ কণ্টেক্ট নম্বৰটো আনি দিলে নম্বৰটো পাই মোৰ মনটো আনন্দৰে ভৰি পৰিল চ' ফাইনেলি ফোন নম্বৰটো পালে মানে কাৰোবাক লগ পাবলৈ ইমান প্লেটিং কৰি যেতিয়া লগেই নাপায় তেতিয়া অফক'ৰ্ছ বহুত বেয়া লাগে বাট আল্টিমেটলি এটলিষ্ট নম্বৰটোতো পালে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী পঠিয়াইছে চন্দন শইকীয়াই তিতাবৰ যোৰহাটৰ পৰা 93.5 Red FM बजाते रहो Red FM Love Story आरजे बाहिर हुई सुपरहिट्स 93.5 Red FM ত মই স্বপ্নৰ হৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব Red FM Love Story শুনি আছো আজি আমি চন্দন শইকীয়াৰ লাভ ষ্টৰী মোৰ প্ৰেমৰ সাক্ষী বৰষুণ জাক আগলৈ তেওঁ লিখিছে অলপ সময় খৰচ নকৰি তাইক মই মেছেজ কৰিলোঁ ভাগ্য ভাল আছিল তাইও মোক ৰিপ্লাই দিলে হাই এনিশা কি খবৰ তোমাৰ মই চন্দন স্কুলত যে পাইছিলোঁ মনত আছেনে অ' হাই চিনি পাইছোঁ তুমি মোৰ নম্বৰ ক'ত পালা পালোঁ আৰু মই মোৰ ফ্ৰেণ্ডৰ পৰা কালেক্ট কৰি ল'লোঁ আৰু তোমাৰ ভাল মোৰ ভাল বাট এটা কথা কোৱাচোন স্কুলত কি হৈছিলে তোমাৰ ইমান কৈ যে চাই আছিলা অ' তুমি তাৰমানে গম পাইছিলা মই গম পাম চবেই গম পায় তুমি আৰু তোমাৰ ফ্ৰেণ্ড নয়নে দুইটাই মিলি যে আমাক গোটেই গ্ৰুপটোক চাই আছিলা কি হৈছিলে কোৱাচোন জোকাই আছিলা যে নহয় তাৰমানে এনেই নহয় মানে কি নাই এনেই আৰু ল'ৰা ছোৱালী চাই ন আমি এনেই চাই তোমাৰ প্ৰেমত পৰিলো কি জানি তোমাৰ প্ৰেমত পৰিলো তাইৰ লগত এইদৰে বহুত কথা পাতিলোঁ তাইৰ ঘৰত কোন কোন আছে সেই আটাইবোৰ কথা পাতিলোঁ মেছেজ কৰি গম পালোঁ যে তাই মোৰ মেছেজৰ কাৰণে ৱেইট কৰি আছিলে সেইদিনা এইদৰে কথা পাতি খুব ভাল লাগিল মনতে ভাবিলোঁ যে তাইৰ লগত এইদৰে সদায় কথা পাতি থাকিম চ' তাইক মই ফ্ৰেণ্ড বনাই ল'লোঁ তেতিয়া আমি বৰ বেছি কথা পাতিব পৰা নাছিলোঁ কিয়নো ক্লাছ 10ৰ আমাৰ দিনৰ ল'ৰা ছোৱালীৰ হাতত খুব কমকৈহে মোবাইল আছিল তাইৰো নাছিলে দেউতাকৰ মোবাইলৰ পৰা মনে মনে মেছেজ দিছিল চ' কথা বতৰা অলপ হ'লেও আৰম্ভ হ'ল চন্দন আৰু এনিশাৰ মাজত চ' আগলৈ কি হয় এই লাভ ষ্টৰীত আমি গম পাম পিছে আপুনি আপোনাৰ লাভ ষ্টৰী যদি জনাব বিচাৰিছে তেতিয়াহ'লে চিঠি লিখি পঠিয়াব এড্ৰেছটি ফেচবুকত আছে বাট প্লিজ ফেচবুকৰ মেছেঞ্জাৰত ষ্টৰিজ লিখি নপঠিয়াব চিঠি লিখিব ইন ডিটেইলছ আৰু পঠিয়াই দিব আমাৰ অফিচলৈ এড্ৰেছটি ফেচবুকত আছে চ' ফেচবুক খুলি চাৰ্চত গৈ ৰেড FM আৰজে পাহি টাইপ কৰিব আৰু মোৰ অফিচিয়েল পেজটি পাব তাতে আপুনি এড্ৰেছো পাব লগতে আপোনাৰ যদি ইনষ্টাগ্ৰামত একাউণ্ট আছে ইউ কেন ফ'ল' মি অন ইনষ্টাগ্ৰাম মই আছোঁ এজ আৰজে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @আৰজে পাহি ৰেড FM 93.5 ৰেড FM बजाते रहो Red FM Love Story आरजे बाहिर हुई सुपरहिट्स 93.5 Red FM ত মই স্বপ্নৰ হৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আৰু আজি আমি Red FM লাভ ষ্টৰীত শুনি আছোঁ চন্দন শইকীয়াৰ লাভ ষ্টৰী মোৰ প্ৰেমৰ সাক্ষী বৰষুণ জাক আগলৈ তেওঁ লিখিছে যেতিয়া পূজাৰ বতৰ আহিছিল আমি তিতাবৰত লগ কৰাৰ কথা ভাবিলোঁ মই মোৰ ফ্ৰেণ্ড চিৰঞ্জীৱক লগত লৈ ওলালোঁ কিন্তু কি হ'ল জানেনে আহিল নহয় আকৌ সেই আপদীয়া বৰষুণ জাক মনটো সেমেকাই পেলালে তথাপি আমি গ'লোঁ আৰু লগ কৰিলোঁ সময়বোৰ পাৰ হৈ গ'ল মই কিন্তু তাইক হেৰুৱাই পেলোৱাৰ ভয়তে প্ৰপ'জ দিয়া নাছিলোঁ এদিন গম পালোঁ যে তাইৰ বয়ফ্ৰেণ্ড আছে মোৰ বহুত বেয়া লাগিছিল তথাপি নিজকে বহুত বুজালোঁ
মই HS পাছ কৰি হোটেল মেনেজমেণ্ট কোৰ্চ কৰিবলৈ গুৱাহাটীলৈ গুচি আহিলোঁ। সময়বোৰ খুব খৰকৈ সলনি হৈছিল। মোৰ ভাল লগা সকলো মানুহ আঁতৰি গৈছিলে। তাৰ ফলত মই পৰীক্ষা নিদিলোঁ। মই জয়পুৰৰ জেঠাইৰ ঘৰত পালোগৈ। মোৰ অৱস্থা একেবাৰে বেয়া হৈছিল। সেই সময়ত মোৰ একমাত্ৰ কাষত আছিলে বাস্তৱ দা আৰু এনিশা। যাক আপুনি ভাল পাই পেলাই সেই মানুহজনক বা সেই মানুহজনীক যদি নিজৰ মনৰ কথা শ্বেয়াৰ কৰিব নোৱাৰে বা মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে, তাতকৈ আৰু ডাঙৰ বা দুখ লগা কথা একো হ'ব নোৱাৰে, ৰাইট? এণ্ড ৱেন ইউ ন' যে তেওঁ আপোনাৰ কেতিয়াও হ'ব নোৱাৰে, তেতিয়া আৰু বেছি বেয়া লাগে। বাট ইউ নেভাৰ ন' কেতিয়া কিউপিড ষ্ট্ৰাইক হয়, কেতিয়া ষ্টাৰ্ছ চেঞ্জ হয়, ৰাইট? দেৰ ইজ এ থিং কল্ড ডেষ্টিনি। চ' চন্দনৰ ডেষ্টিনিত কি আছে সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম। 93.5 Red FM বাজাতে ৰহো। Red FM Love Story, Love Story RJ পাহিৰ হৈ সুপহিত 93.5 Red FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story। আজি আমি শুনি আছোঁ চন্দন শইকীয়াৰ লাভ ষ্টৰী, মোৰ প্ৰেমৰ সাক্ষী বৰষুণ জাক। আগলৈ তেওঁ লিখিছে, এনিশাৰ লগত কণ্টেক্ট আকৌ আৰম্ভ হৈছিল। তাইৰ এটা কথাত মোৰ আজিও আক্ষেপ থাকি গ'ল। তাই মোক সদায় মোক বাৰ্থডেত উইচ কৰিছিলে, বাট মই তাইক কেতিয়াও উইচ কৰিবলৈ পৰা নাছিলোঁ। কেতিয়াবা পাহৰি যাওঁ, কেতিয়াবা কামত ব্যস্ত হৈ যাওঁ। মোৰ আকৌ মনবোৰ লাহে লাহে জীপাল হৈ আহিছিল। মই তাইক তেতিয়াও প্ৰপ'জ দিয়া নাছিলোঁ। এটা সুযোগলৈ মই অপেক্ষা কৰি আছিলোঁ। এদিন ফেচবুকত তাইৰ মেছেজ পালোঁ। মই তেতিয়া পুনেত আছোঁ। কি হ'ল আজি মেছেজ কৰিলা যে? খবৰ ল'লোঁ। ইমান মন গ'ল যে বুজা নাই। ল'লোঁ আৰু মানুহকো লাগে ন চেঞ্জ। কিবা প্ৰব্লেম হৈছে? নাই, এনেই বৰ হৈ গৈছোঁ আৰু এক ধৰণৰ ৰুটিন চেঞ্জ, মানে মুঠতে আৰু কিনো ক'ম আৰু বৰ হৈ গৈছোঁ, বাছ নিড এ চেঞ্জ। ইমান বছৰে তোমাক একো চেঞ্জ দেখা নাই ন? এইবাৰ প্ৰথম এনেকুৱা কথা তোমাৰ মুখত শুনিছোঁ। চ' ডেফিনেটলি কিবা এটা হৈছে বাৰু, যি নহওক একো নাই। কিন্তু চেঞ্জ মানে কেনেকুৱা চেঞ্জ বিচাৰিছা তুমি? চেঞ্জ মানে চেঞ্জ আৰু পজিটিভ কিবা এটা চেঞ্জ আৰু। শুনা, এতিয়া তোমাৰ এক্সাম আহি আছে, প্ৰথমতে মেইন ফ'কাছটো তোমাৰ এক্সাম হ'ব লাগে। তাৰপিছত তুমি কি চেঞ্জ হোৱা হ'বা, তাৰপিছত লগ হ'লেও আমি ভালকৈ কথা পাতিম। অ'কে। মই একচুৱেলি গম পাইছিলোঁ যে তাইৰ অলৰেডি ব্ৰেকআপ হৈছিল। এই সময়ত তাই গোলাঘাটৰ ডিআৰ কলেজত HS পঢ়ি আছে। চ' মই তাইৰ মনটো ভাল লগাবলৈ সদায় চেষ্টা কৰিছিলোঁ। বাট মই মোৰ কথাটো ক'ম বুলি কোনো দিনেই সাহস নকৰিলোঁ। বহাগ মাহ, মই তেতিয়া তিতাবৰত। সাহস গোটাই প্ৰপ'জ কৰিম বুলি মই তাইক ফোন কৰিলোঁ। ঐ ক'ত আছা তুমি? ক'ত থাকিম আৰু? বিৰাট ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল? বেলেগ ডাঙৰ কথা, কিন্তু তুমি মোক আগতে প্ৰমিছ কৰিব লাগিব যে কাকো নকওঁ। অফক'ৰ্চ নকওঁ। কোৱা কি হ'ল? একদম মা শপত খোৱা। অ'কে, মাদাৰ্ছ প্ৰমিছ। কোৱা। ওচৰত কোনোবা আছে নি? নাই। শুনা দেই, শক্তিমান আৰু গংগাধৰ এটা মানুহে। ঠেট পাগল, অসভ্য, কিনো যে ধেমালি কিবা কৰি থকা নহয়। তোমাক চেঞ্জ লাগে বুলি কৈছা না? মোৰ জীৱনৰ এটা ডেইলি লিষ্টত মই এটা কাম তোমাক চেঞ্জ দি থাকিব লাগিব। চেঞ্জ? তুমি যে ইমান চিৰিয়াছলি ল'বা, ইমান যে চিৰিয়াছলি ল'বা ভবা নাছিলো। কি? মই তোমাক ভাল পাওঁ বহুত দিনৰ পৰা। চন্দন প্লিজ, ধেমালি ভাল পাওঁ, কিন্তু এনেকুৱা ধেমালি আৰু প্লিজ নকৰিবা। কেতিয়া ধেমালি কৰিলো? মই মনৰ পৰা কৈছো, মই তোমাক ভাল পাওঁ। চোৱা, এটলিষ্ট এই ধৰণৰ ধেমালি নকৰিবা দেই। বাই। তাই সঁচাই মই ভবাৰ দৰেই বেয়া পালে। মোৰ তেতিয়া নিজকে স্বাৰ্থপৰ যেন লাগিছিল। মই তাইক হেৰুৱাৰ ভয়ত ভাগি পৰিছিলোঁ। তাই যদি মোৰ লগত কোনো ৰিলেশ্যনতেই নাথাকে তেতিয়া কি হ'ব? বাহিৰত তেতিয়া বহাগৰ শেষ জাক বৰষুণে তোলপাৰ লগাইছে। তেনেতে মোৰ মোবাইলত তাইৰ মেছেজ আহে, হাই কি কৰিছা? মই আনন্দতে পাগলৰ দৰে হৈ পৰিলোঁ, কিয়নো সম্পূৰ্ণ 2 দিন অপেক্ষা কৰাৰ পাছত আজি তাইৰ মেছেজ। আৰু তাই নেক্সট মেছেজতে লিখিলে, ময়ো তোমাক ভাল পাওঁ চন্দন দা। এইখিনিতে শ্বাহৰুখৰ সেই ফিল্মৰ ডায়লগ এটি মনত পৰিছে, किसी चीज को अगर शिद्दत से चाहो तो पूरी कायनात उसे तुमसे मिलाने की साजिश में जुड़ जाते हैं। ক'ৰবাত বৰষুণ জাকে বাৰু সঁচাকৈ চন্দন আৰু এনিশাক লগ পোৱাই নিদিলেনে? দিজ আৰ কল্ড চাইন্স। চ' ৱেইট ফৰ দেট পাৰ্টিকুলাৰ চাইন। আৰু যেতিয়া সেই চাইনটো আপুনি পাব, গম পাব দেট ইউ আৰ মেণ্ট টু বি। 93.5 Red FM বাজাতে ৰহো। Red FM Love Story, Love Story RJ পাহিৰ হৈ
Superhits 93.5 Red FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী শুনি আছোঁ। আজি আমি তিতাবৰ যোৰহাটৰ পৰা চিঠি লিখি পঠিয়াইছে চন্দন শইকীয়াই তেওঁৰ লাভ ষ্টৰীৰ নাম দিছে মোৰ প্ৰেমৰ সাক্ষী বৰষুণ জাক। ইতিমধ্যে গম পালোঁ বৰষুণ জাক দি থাকোঁতে এনিশাই আই লাভ ইউ টু বুলি মেছেজ কৰিলে চন্দনক। আগলৈ চন্দনে চিঠিত লিখিছে পাহিবা মই কথাটো শুনি যিমানে আনন্দ পাইছিলোঁ সিমানেই বেয়াও লাগিছিল, কিয়নো মই পুনৰবাৰ 16 মে 2016 পুনেলৈ উভতি যাম। মাজত মাত্ৰ 9টা দিন। এইদৰে আমাৰ সম্পৰ্কটো গঢ় লৈ উঠিছিল। আমাৰ এই সম্পৰ্কটোৰ কথা প্ৰথমে বাস্তৱদা আৰু গায়ত্ৰী বাক কৈছিলোঁ। তেওঁলোক আচৰিত হৈ গৈছিল। ৰিলেশ্যন হোৱাৰ পৰা এবাৰ তাইক লগ পাবলৈ মোৰ খুব মন গৈছিল আৰু মই তাইক লগ ধৰিব ক'বলৈ ফোন কৰিলোঁ। হেল্ল' মিছেছ শৰ্মাৰ ফোনটো লাগিছে নেকি? হেল্ল' কি ফালতু ধেমালি কৰি আছা কোৱা? কি কৈছা? তোমাৰ লগত কথা পাতি আছোঁ। তাৰ আগত কি কৈছিলা? তাৰ আগত 2 মিনিট নুডলছ খাই আছিল। আচ্ছা, মেইন কথাটো হ'ল কি তোমাক লগ পাব লাগিছিলে। কোৱা। লগ পাব লাগিছিলে কি কোৱা? লগ পাম। কোৱা কেতিয়া? কাইলৈ নাই এটা কাম কৰোঁ 16 তাৰিখে লগ কৰোঁ দিয়া। 16 তাৰিখে যে তুমি মোক লগ পাব বিচাৰা তুমি পুনে যাব লাগিব। মানে কাৰণ মই পঢ়িলে গৈ আছো ন পুনে। কি ফালতু এইটো? কি ফালতু মানে তুমি লগ কৰিবা তাৰপিছত কম। মোৰ বেলেঞ্চ নাই, তুমি লগ কৰিবা তাৰপিছত কম দেই। বাই বাই। কেতিয়া আহিবা? টাইমটো কোৱা। দুপৰীয়া। অ'কে বাই বাই। আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে। বাট আপুনিও যদি আপোনাৰ ষ্টৰী দিব বিচাৰিছে চিঠিৰ জৰিয়তে পঠিয়াব। এড্ৰেছটি ফেচবুকত আছে। ফেচবুক খুলি চাৰ্চ কৰিব ৰেড FM RJ পাহি, তাত মোৰ অফিচিয়েল পেজ পাব, তাতে এড্ৰেছটিও পাব আৰু আপুনি চিঠি লিখি পঠিয়াই দিব। লগতে ইফ ইউ ৱান্ট টু ফ'ল' মি দেন ইনষ্টাগ্ৰামত মই আছোঁ এজ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 ৰেড FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি আমি শুনি আছোঁ চন্দন শইকীয়াৰ লাভ ষ্টৰী মোৰ প্ৰেমৰ সাক্ষী বৰষুণ জাক। আগলৈ তেওঁ লিখিছে অৱশেষত 15 মে আহি পালেহি। মই মোৰ লগৰ ভাস্কৰ কষ্টফ মাইনাক লগত লৈ তাইক লগ কৰিবলৈ ওলালোঁ। চাওকচোন পাহিবা, সেইদিনা বতৰটো ইমানেই বেয়া যে পুৱা 6 বজাৰ পৰা বৰষুণ। আমি বৰষুণতে তিতিবুৰি গোলাঘাট পালোগৈ। তাইক ওচৰত পাই কথাবোৰ পাতিব নোৱাৰা হ'লোঁ। লাহে লাহে আমি বহুত কথা পাতিলোঁ। মই গৈয়ে পায়ে আমাৰ হাইটটো চেক কৰিলোঁ। সকলোৱে কৈছিল তাই হেনো মোতকৈ ওখ, বাট আমি দুয়ো সমান আছিলোঁ। কলাক্ষেত্ৰ আৰু মনোৰম যমুনা পাৰ্কত আমাৰ লগত বৰষুণ জাকো আছিল। আমাৰ উভতিবৰ সময় হ'ল। মনটো সেমেকি আহিল। কাইলৈ যিহেতু যামগৈ, তাইক আকৌ এবছৰ পাছতহে লগ পাম। মই বহুত কণ্ট্ৰল কৰি নকন্দাকৈ আছিলোঁ। মই যদি কান্দি দিওঁ তাইও কান্দিব। এৰি আহিবৰ অলপো মন নাছিল। বৰষুণ এৰা নাছিল। কাপোৰবোৰ আৰু কিতাপবোৰ বেগত ভৰালোঁ। মাহঁতক আৰু তাইক এৰি যোৱাৰ কথা ভাবি বহুত কান্দিলোঁ। তাইলৈ ফোন কৰিলোঁ। কি কৈছা? নাই এনেই আছিলোঁ। কোৱা। পেকিং হ'ল? হৈ গ'ল। কি হ'ল? বৰষুণ দিছে ন? বৰষুণটো হ'ল আমাৰ দুটা ভালপোৱাৰ সাক্ষী। আমাৰ সুখৰ দুখৰ প্ৰতিটো মুহূৰ্তত এই বস্তুটো আমাৰ লগত সদায় থাকে। একদম মন যোৱা নাই যাবলৈ। বুজো। মোৰ একেবাৰে ভালেই লগা নাই। বস্তু চস্তু পেকিং কৰিবলৈ আধা কিবা কিবি আছে, একদম মন যোৱা নাই। মোৰ তোমাক এৰি যাবলৈ কোনো মন নাই। এনেকুৱা কৰি নাথাকিবা, মোৰ আৰু যাবলৈ মন নাযায় নেকি? তুমি ফাল্টু কিয় কৰি আছা? কিন্তু তুমি চাগে মোৰ লগত চিৰিয়াছ নহয় চাগে, কিন্তু মই তোমাক বহুত বেছি ভাল পাওঁ। তুমি চাগে তুলনাই কৰিব নোৱাৰিবা বা অনুমানো কৰিব পৰা নাই। মই একদম মৰি গৈছোঁ, মনে মনে একদম মৰি গৈছোঁ। মোক যাবলৈ একেবাৰে মন নাই। চোৱা, কেৰিয়াৰ বনাবলৈ গৈ আছা, তুমি সেইটোত ফ'কাছ কৰা না। আৰু তোমাক কোনে গ'লে মই তোমাক ভাল নাপাওঁ বুলি? ময়ো তোমাক সিমানেই ভাল পাওঁ ন। আৰু চোৱা, এবছৰ দিন দিয়া কথা তোমাৰ কাৰণে, মোৰ কাৰণে 1 বছৰ ন। মাজততো আহিবা চাগে ন? চাওঁচোন গৈ পালে কিবা হয়।
মনত পেলাই থাকিবা এনি টাইম মনত পেলাইও থাকিম ফেচবুকতো চেট কৰিম আৰু পাৰিলে ভিডিঅ' কলছো কৰিম হ'ব অ'কে আৰু বৰষুণ আহিলে ওলাই আহি বৰষুণ ফিল কৰিবা তেতিয়া মোলৈ তোমালৈ মনত পৰিব চিয়'ৰ পিছে এতিয়া কণ্ডাকটাখন গৈ থাকিবা ষ্ট্ৰং হোৱা আৰু তুমি কেৰিয়াৰ বনাবলৈ গৈ আছা সেইটো ভাবা না আৰু কণ্ডাকটা কৰিলে এনেকৈ মানুহ বিদায় দিব নাপায় ঠিক আছে তুমি আনচাৰটো দিওঁতে মোক দেৰি কৰি দিলা বোলে আৰু বেছি দিন লগ পালোহেঁতেন ন তুমিও ধেমালিটো বৰ দেৰিকৈ কৰিছিলা যে আই লাভ ইউ ধেমালিটো সেইকাৰণে টাইম লাগিল আৰু হ'ব দিয়া কান্দোনখন বন্ধ কৰা এতিয়া তুমি জাতিলাওৰ নিচিনাকৈ মুখখন ফুলাব নালাগে গম পাইছা ঠিক আছে দিয়া বাই বাই ভালকৈ থাকিবা তুমিও টেক কেয়াৰ বাই লাভ ইউ বৰষুণ 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 নামি আহা বৰষুণ নামি আহা বৰষুণ নামি আহা বৰষুণ বৰষুণ সৰু সৰু আঙুলিৰ ফাকেৰে নামি আহা এটা সময়ত দুয়ো নৰ্মেল হ'লো well there is a saying to meet and depart is the truth of life to depart and meet is the hope of life so always keep hope and faith আগলৈ কি হয় আৰু কিছু কথা লিখিছে চন্দনে মই পঢ়িম 93.5 ৰেড এফএম বজাতে ৰহো এতিয়া মই পুনেত আছোঁ ঘৰলৈ যাম চাগে অলপতে এবাৰ ছাৰপ্ৰাইজ দিবলৈ ঘৰ গ'লোঁ যিদিনা তাই মই অহাৰ খবৰ পাইছিল আনন্দৰ সীমা নোহোৱা হৈছিল কি জানে বাহিবা এইবাৰো তাইক লগ কৰিলোঁ যমুনা পাৰ্কত বতৰটো সলনি হৈছিল আৰু আহিছিল আপদীয়া বৰষুণ যাক বৰষুণ তই সদায় আহিবি তই নহ'লে আমাৰচোন একেবাৰেই ভাল নালাগে পাহিবা মই এতিয়া বহুত হেপী তাইক মই আৰু তাই মোক বহুত ভাল পায় তাই কলেজৰ নতুন জীৱন আৰম্ভ হ'ব তাই যাতে প্ৰতি মুহূৰ্ততে মোৰ হৈ থাকে তাৰে কামনা কৰোঁ পাহিবা এয়া আছিলে মোৰ কাহিনী আগৰ ঘটনাবোৰে মোক আৰু এতিয়া আমনি নকৰে তথাপি নহ'বলগীয়াবোৰ যাতে কাৰো জীৱনত নহওক তাকেই কামনা কৰোঁ ইতি চন্দন তিতাবৰ well thank you so much চন্দন তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা আৰু I hope you have a beautiful life ahead and thank you once again for sharing your story বেলিয়া আছিলে চন্দন শইকীয়াৰ ষ্টৰী আমাৰ প্ৰেমৰ সাক্ষী বৰষুণ যাক পিছে আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে ফেচবুকত গৈ এড্ৰেছটি লৈ চিঠি পঠিয়াব ফেচবুকত প্লিজ ষ্টৰী শ্বেয়াৰ নকৰিব আৰু ইনষ্টাগ্ৰামতো নকৰিব ফেচবুকত আছোঁ এজ আৰ জে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi_redfm আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ মই আছোঁ এজ আৰ জে পাহি well অলপ পিছতে আপোনাৰ মেছেজসমূহ পঢ়িম চ' ডু ষ্টে টিউনড এণ্ড 93.5 ৰেড এফএম বজাতে ৰহো Red FM Love Story RJ Pahir Huide Subohits 93.5 Red FM ত শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story সময় হৈ গ'ল আপোনাৰ মেছেজসমূহ পঢ়াৰ প্ৰথমতে মেছেজ পঠিয়াইছে পাৰ্থই তেওঁ লিখিছে মই পাৰ্থ মোৰ ঘৰ নাহৰকটীয়াত মই ক্লাছ 9ত থাকোঁতে আপোনাৰ লাভ ষ্টৰী শুনিছিলোঁ পাহিবা আপোনাৰ ভইচ মোৰ বহুত ভাল লাগে তাতকৈ ভাল লাগে আপোনাৰ কথা কোৱাৰ সুৰ সঁচাকৈ পাহিবা আপোনাৰ প্ৰগ্ৰেমে শুনিলে মোৰ মনটো উৰি যাব খোজে প্ৰেমৰ জগতলৈ আপোনাৰ প্ৰতিটো প্ৰগ্ৰেমৰ বাবে ৰৈ থাকোঁ মাজে মাজে মোৰ এনেকুৱা লাগে পাহিবা যেন আপোনাৰ লাভ ষ্টৰী বেয়া পোৱা মানুহ হয়তো নায়েই থেংকছ পাহিবা আপুনি সকলোকে নিজৰ লাভ ষ্টৰীবোৰ শ্বেয়াৰ কৰিবলৈ সুযোগ প্ৰদান কৰিছে Thank you Pahiba. Thank you so much Partho. Next পঠিয়াইছে পাহিবা মই মুক্তা বড়ো কৈছোঁ সাতগাঁৱৰ পৰা আপোনাৰ ভইচটো শুনিলে শুনি থাকিব মন যায় আপুনি বহুত সুইট বা আপোনাৰ লাভ ষ্টৰীটো আজি মই ফাৰ্ষ্ট টাইম শুনিছোঁ পাহিবা ভাল লাগিলে মোৰ আজি থেংক ইউ ছ' মাছ মুক্তা আৰু আশা কৰোঁ আগলৈ তুমি শুনিবা নেক্সট পঠিয়াইছে জিন্তু সোণোৱালে তেওঁ লিখিছে হাই পাহিবা আই এম জিন্তু সোণোৱাল ফ্ৰম শিৱসাগৰ নাও আই লিভ ইন গুৱাহাটী পাহিবা আই এম আ বিগ ফেন অফ ইয়ৰ শ্ব' Your voice is so sweet. I hope one day I will share my love story. But Pahiba, now I am single. I am waiting for my true love. Of course, jetia tumi premot poriba, tetia tumi tomar story share koriba. Next pathiaise Bapu Ansariye. Teo likhise, "Hi Pahiba, ki khobor apunar?"
মই আপোনাৰ প্ৰতিটো প্ৰগ্ৰাম শুনো বহুত ভাল লাগে প্ৰগ্ৰামবোৰ থ্যাংক ইউ নূৰ আমিনে লিখিছে বাহিবা আপোনাৰ ভয়েসটো ইমান ভাল লাগে মোৰ মন বেয়া লাগিলে আপোনাৰ লাভ ষ্টৰী শুনো वॉइस के साथ साथ आप बहुत खूबसूरत हो सो क्यूट बा लव यू थैंक यू सो मच आमीन अभिजित कलिताই লিখিছে পাহিবা আপুনি ইমান ধুনিয়া লাভ ষ্টৰী শুনাই কাৰণে থ্যাঙ্কস আপুনিও আপোনাৰ লাভ ষ্টৰীটো শুনাব প্লিজ থ্যাংক ইউ সো মাচ অভিজিত হেমেন নাৰায়ণ কোঁৱৰে লিখিছে হাই পাহিবা কি খবৰ আপোনাৰ আশা কৰো ভাল আপোনাৰ ভয়েসটো বহুত মৰম লগা এবাৰ শুনিলে শুনি থাকিব মন যায় থ্যাংক ইউ সো মাচ হেমেন वेल আপুনিও যদি মেসেজ কৰিব বিচাৰিছে আপুনি কৰিব পাৰে আৰু কোড কৰিব হেয়া মই জনাম কেইটামান গীতৰ পিছতে 93.5 रेड एफएम बजाते रहो रेड एफएम लव स्टोरी आरजे बाहिर हुई सुपरहिट्स 93.5 रेड एफएम মই আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেন্ড স্পেশাল শো रेड एफएम लव स्टोरी वेल हिंदे কৈ দিও যদি আপুনি আপোনাৰ ষ্টৰী শেয়াৰ কৰিব বিচাৰিছে প্লিজ চিঠিৰ জৰিয়তে শেয়াৰ কৰিব মোৰ এড্ৰেছটি ফেসবুকত আছে সাৰ্চ কৰিব ৰেড এফএম আৰজে পাহি দ্যাটস মাই অফিচিয়েল পেজ তাতে গৈ আপুনি এড্ৰেছটি পাব আৰু চিঠি লিখি উইথ ডিটেইলছ পঠিয়াই দিব আপোনাৰ ষ্টৰীটি বাট প্লিজ তাত যাতে কোনো ধৰণৰ ভায়োলেন্স নাথাকে হেতু মন কৰিব আৰু আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব লগতে